বিংশ শতিকাত জন্ম লোৱা বডৌপা উপেন্দ্ৰনাথ ব্ৰহ্ম বড়ো আৰু নিষ্পেষিত প্ৰকৃত জনগোষ্ঠী সৰু সৰু জনগোষ্ঠীৰ বাবে এজন যুগ পুৰুষত পৰিণত হ'ল, যাৰ নাম ল'লে চবে উৎসাহিত হৈ যায়। কাৰণ বডৌপা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামৰ লগতে সৰু সৰু জনগোষ্ঠীৰ সংগ্ৰামৰ ইতিহাস জড়িত হৈ আছে। দমন নিপীড়ন শোষণৰ বিৰুদ্ধে যুঁজৰ ইতিহাস জড়িত হৈ আছে। আৰু এই যুঁজবিলাকত যে আমি সফলতাও পাইছোঁ। আজি সৰু সৰু জনগোষ্ঠীয়ে যে আজি পৰিচয় পাইছে, সন্মান পাইছে, কিছু হ'লেও অধিকাৰ পাইছে অসমৰ বিভিন্ন জনগোষ্ঠী। বডৌপা উপেন্দ্ৰনাথ ব্ৰহ্ম 1987 পৰা এই আন্দোলনটো আৰম্ভ নকৰা হ'লে এইটো নহ'লেহেঁতেন। সেইকাৰণে সকলোৰ বাবে আজি পূজনীয় ব্যক্তি। আৰু মই ধন্যবাদ দিছোঁ অসম চৰকাৰলৈ, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ, যে প্ৰথমবাৰৰ বাবে ৰাজ্যিক এটা স্বীকৃতি তেখেতে দি গ'ল। আৰু 1 তাৰিখ মে যিদিনা তেওঁ আমাৰ পৰা গুচি গৈছিল, তেওঁ মৃত্যু হৈছিল, এই দিনটো অসম চৰকাৰে ৰাজহুৱাভাৱে ৰাজ্যিকভাৱে ৰাজ্য চৰকাৰৰ তৰফৰ পৰাই পালন কৰিবলৈ এটা সিদ্ধান্ত লৈছে দতমা থুৰংগা কৰি আহি পেলাই। আৰু আজি খুব উৎসাহজনক কথা যে ভাৰতৰ গৃহমন্ত্ৰী তেখেতে দতমাত আহি পেলাই সিদিনা ঘোষণা কৰি গ'ল যে দিল্লীত কোনোবা এটা ৰাস্তাটো বডৌপা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত ডেডিকেট কৰিব। আৰু অনাগত সময়ত দিল্লীৰ কোনোবা এটা স্থানত বডৌপাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ কথাও তেওঁ ঘোষণা কৰি গৈছে। তাৰমানে ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ আজি স্বীকৃতি পাবলৈ গৈ আছে। আজি বড়োসকলে যদি জাতি হিচাপে জীয়াই থাকিব লাগে, তেতিয়া বডৌপা উপেন্দ্ৰনাথ ব্ৰহ্মই কৈ যোৱা কথাবিলাক মনত ৰাখিবই লাগিব। বডৌপা উপেন্দ্ৰনাথ ব্ৰহ্মই এটা প্ৰগ্ৰেছিভ জাতি বা প্ৰগ্ৰেছিভ এটা বড়ো জাতি গঠনৰ কথা কৈছে। কেৰেমচা বড়ো মাহাৰী, কেৰেমচা মিনছ খুব বিশাল। আৰু যি জাতিয়ে নিজেও জীয়াই থাকে আনকো জীয়াই থাকিবলৈ সমল দিব পাৰে, সেইটো বিশাল এটা জাতি হিচাপে গঠন কৰাৰ তেওঁ এটা সপোন দেখিছিলে। আৰু সেইকাৰণে আমি এই অঞ্চলত সকলো সৰু সৰু নিষ্পেষিত জনগোষ্ঠীসকলক আদৰ বা যত্ন লৈ যাব পাৰিব লাগিব। আৰু এই উদ্দেশ্য লৈয়ে বৰ্তমানৰ নিখিল বড়ো ছাত্ৰ সন্থা কাম কৰি আছে। সকলো জনগোষ্ঠীৰ মাজত এটা সদ্ভাৱ সমন্বয় ৰক্ষা কৰি পেলাই কাম কৰি আছে। আৰু বৰ্তমান BTR চৰকাৰ, মই BTR চৰকাৰকো ধন্যবাদ দিছোঁ। তেখেতসকলৰ তৰফৰ পৰাও ইয়াত যথেষ্ট অৰিহণা যোগাই আছে। মই যেতিয়া সদৌ বড়ো ছাত্ৰ সন্থাৰ সভাপতি আছিলোঁ, তেতিয়া মই ভাবিলোঁ যে অকল বড়ো ছাত্ৰ সন্থাই বছৰে বছৰে জন্ম দিৱস বা মৃত্যু দিৱস পালন কৰিলেই নহ'ব, আমি ছিষ্টেমেটিকভাৱে বড়োপাৰ কথাটো লৈ যাব লাগে। সেইকাৰণে বডৌপা UN ব্ৰহ্ম ট্ৰাষ্টটো চিন্তা কৰা হ'ল। তাৰপিছত আমি 4 চনমানৰ পৰা বড়োপাৰ নামত চলজাৰ অফ হিউমেনিটি এটা নাম দি পেলাই এটা এৱাৰ্ড দিবলৈ আৰম্ভ কৰিলোঁ। এই এৱাৰ্ডৰ যিটো এটা ডিগনিটি ইমান ওপৰলৈ গৈছে যে আজি আমি ইণ্টাৰনেশ্যনেল লেভেললৈকে গৈছে। যোৱা বছৰ নেপালৰ এজনী মহিলাক আমি এই এৱাৰ্ডটো দিলোঁ। আৰু গোটেই ইণ্ডিয়াৰ পৰা এই এৱাৰ্ড প্ৰাপ্ত ব্যক্তি আছে এতিয়া। এইবাবেই উপেন্দ্ৰনাথ ব্ৰহ্ম আজি গোটেই ভাৰতত আৰু ভাৰতৰ বাহিৰতো আজি তেখেতৰ নামটো প্ৰচাৰ হৈছে আৰু তেখেতক আজি জানে। ইয়াৰ বাহিৰেও আমি ট্ৰাষ্টৰ পৰা UNB ট্ৰাষ্টৰ পৰা আমি লাহে লাহেকৈ উপেন্দ্ৰনাথ ব্ৰহ্মৰ এটা কম্প্ৰিহেনচিভ লাইফ হিষ্ট্ৰী আমি লিখিব গৈ আছোঁ। এতিয়া লিখাটো আৰম্ভ হ'লেই। আৰু কম্প্ৰিহেনচিভ লাইফ হিষ্ট্ৰীটো কমপ্লিট হোৱাৰ লগে লগে আমি হয়তোবা তেখেতৰ জীৱনীৰ ওপৰত ডকুমেণ্টাৰী তৈয়াৰ কৰিব পাৰিম। এতিয়া বহুতখিনি মানুহে চিনেমা বনাব খোজে, আমি পাৰ্মিশ্যন দিব নোৱাৰোঁ, কাৰণ এইটো আধাৰুৱা এটা ইনফৰ্মেশ্যন হ'ব। আৰু ডিষ্ট্ৰক্টেড ইনফৰ্মেশ্যন লৈ পেলাই এবাৰ যদি চিনেমা বা কোনোবা ডকুমেণ্টাৰী বনায়, এইটো আৰু খুব বেয়া হয়, সমাজত খুব বেয়াকৈ প্ৰভাৱ পৰে। তাৰ কাৰণে সকলো গ্ৰুপ যিবিলাকে চিনেমা বনায়, মই এইসকলকো আহ্বান জনাম। মইতো বাধা দিব নোৱাৰোঁ আইনগতভাৱে, কিন্তু অন্ততঃ UNB ট্ৰাষ্ট আছে, এই UNB ট্ৰাষ্টৰ এপ্ৰুভেল নোহোৱালৈকে কোনো ষ্টৰীক লৈ পেলাই যাতে চিনেমা নবনায়, ডকুমেণ্টাৰী নবনায়। আৰু তেওঁলোকক মই অলপমান ধৈৰ্য ধৰি থাকিবলৈ আহ্বান জনাম
যে UNB ট্ৰাষ্টৰ পৰা যি লাইভ স্কেটছ ওলাবলৈ গৈ আছে এইটো সম্পূৰ্ণ হোৱাৰ আগে আগে যাতে কোনো তথ্যচিত্ৰ নিৰ্মাণ নকৰে এইটো মই আহ্বান জনাওঁ। নহ'লে এইটো মানে সাৱধান হৈ যাব, নহ'লে ক'ৰবাত ভুল থাকি যাব পাৰে। আকৌ যদি ভুল হয় এইটো চেঞ্চিটিভ ইছ্যু হৈ যাব, জাতি জনগোষ্ঠীৰ মাজত বহুতখিনি প্ৰশ্ন আকৌ উদ্ভাৱন হ'ব। সেইকাৰণে মই আহ্বান জনাওঁ আজিৰ পবিত্ৰ দিনত মই সকলোলৈ মোৰ তৰফৰ পৰা মানে শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। আৰু লগতে ছাত্ৰ সমাজক এই আমাৰ বড়ো বুলি নহয় সমগ্ৰ ছাত্ৰ সমাজলৈও মোৰ এটা অভিনন্দন থাকিব। সদায় যাতে তেওঁ এজন খুব মানে চোকা ছাত্ৰ আছিলে আৰু মেধাৱী ছাত্ৰ আছিলে, তেনেকেই তেওঁ জীৱনটো এনেকৈ ইচ্ছা কৰিলে এটা কমফৰ্ট লাইফ লৈ যাব পাৰিলেহেঁতেন, কিন্তু সৰ্বস্ব ত্যাগ কৰি পেলাই জাতিৰ নামত তেওঁ নিজৰ জীৱনটো উৎসৰ্গা কৰিব পাৰিছে। এই ডাঙৰ এটা উদাহৰণ, এনেকুৱা উদাহৰণ চবেই যাতে হ'ব পাৰে তাৰ কাৰণে মই ছাত্ৰ সমাজলৈও মোৰ আহ্বান থাকিব যে সদায় ভালকৈ পঢ়িব লাগে। তেওঁ সদায় মানে কৈছিলে ছাত্ৰ সমাজক যে ছাত্ৰসকলে পঢ়া শুনাত মনোযোগ দিব লাগে, ভাল ছাত্ৰ হ'ব লাগে, তেতিয়া ভাল ব্যক্তি হ'ব পাৰে। ছাত্ৰ সমাজলৈও মোৰ এইটো আহ্বান।